কাৰ দৰ্শকসকল অমূল্যবাণীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে ল'ৰা-ছোৱালীক সাধাৰণতে শিকাবলগীয়া আৰু ডাঙৰেও জানিবলগীয়া কথা পাতোতে মানুহে কৰা সাধাৰণতে 8টা বিশেষ ভুল। আৰু লগতে আপোনালোকক জনাবলৈ লৈছোঁ এটা গোল্ডেন ৰুল কথা পাতোতে। তেনেহ'লে দেৰি নকৰি আহক আৰম্ভ কৰোঁ। মানুহে কথা পাতোতে কৰা প্ৰথম ভুলটো হৈছে নট গিভিং ক্লোজিং ষ্টেটমেণ্ট। মানে যেতিয়া আপুনি কাৰোবাক লগ পায় বা কাৰোবাৰ ঘৰলৈ যায় বা কোনোবাই পাৰ্টি খুৱায়, শেষত যেতিয়া আপুনি বিদায় ল'বলৈ হয় তেতিয়া আপুনি যদি ক্লোজিং ষ্টেটমেণ্ট নিদিয়ে, যেনে আহি খুব ভাল লাগিলে, লগ পাই খুব ভাল লাগিলে, আজি পাৰ্টিটো খুব ভাল লাগিলে, আকৌ আহিম, আকৌ লগ পাম, এনেধৰণে যদি ক্লোজিং ষ্টেটমেণ্ট নিদিয়ে, সেইটো এটা হৈছে বিশেষ ডাঙৰ ভুল। আৰু ক্লোজিং ষ্টেটমেণ্ট নিদিলে মানুহৰ ইমপ্ৰেশ্যন বেয়া হয়, মানে বেলেগৰ ওপৰত, যিয়ে নিদিয়ে। আৰু তাৰপিছত কি হয়, লাহে লাহে ডিষ্টেঞ্চ বাঢ়ি যায় আৰু মানে পিছলৈ মানে ভালদৰে কথা নপতাও হয় বহুত মানুহ। সেয়েহে সদায় ক্লোজিং ষ্টেটমেণ্ট দিবলৈ নাপাহৰিব যেতিয়া কাৰোবাক প্ৰথমে লগ পায়। আৰু তাৰপিছত আপোনালোকে যেতিয়া মানে লগ পোৱাৰ পিছত যেতিয়া বিদায় মাগে, মানে যেতিয়া আপুনি যাবলৈ লয় তেতিয়া মানে বিদায় ল'বলৈ লয় তেতিয়া ক্লোজিং ষ্টেটমেণ্ট দিবলৈ নাপাহৰিব। পিছৰ ভুলটো হৈছে মানুহৰ লগত কথা পাতি থাকোঁতে ফোনটো যদি পিটিকি থাকে। মানে ইফালে আপুনি কোনোবাই আপোনাৰ লগত কথা পাতিব বিচাৰিছে আৰু আপুনি কি কৰিছে, হাতত ফোনটো লৈ মেছেজ কৰিছে, কিবা পিটিকি আছে, এনেদৰে মানে চকুটো আপোনাৰ ফোনত। সেইটো এটা হৈছে ডাঙৰ ভুল আৰু এই ভুলটো সাধাৰণতে কৰিব নালাগে। পিছৰ 3 নম্বৰ ভুলটো হৈছে যেতিয়া আপুনি কোনোবা গ্ৰুপৰ মানুহৰ লগত কথা পাতে তেতিয়া গ্ৰুপৰ মানুহকেইজনক সকলোকে সমানে গুৰুত্ব দিয়া দৰকাৰ। যদি আপুনি এজনৰ লগতেই কথা পাতি আছে বা দুজনকেই গুৰুত্ব দি কথা পাতি আছে, বাকীসকলৰ ফালে আপুনি চোৱাও নাই, এবাৰ হাঁহিও দিয়া নাই আৰু আপুনি কোনো ধৰণৰ ইণ্টাৰেকশ্যন কৰা নাই, তেতিয়া কিন্তু গ্ৰুপৰ বাকী লোকসকলে আপোনাক বেয়া পাব আৰু তেওঁলোকে দুবাৰ আপোনাৰ লগত কথা পাতিবও নিবিচাৰিব, কাৰণ তেওঁলোকে তেতিয়া অৱহেলিত হোৱাৰ অনুভৱ কৰে। সেয়েহে গ্ৰুপত যদি আপুনি কথা পাতে তেতিয়া গ্ৰুপৰ সকলোকেইজন মেম্বাৰকে মানে কথা ক'বলৈ বা মানে কি কয় স্মাইলিং হাঁহি দিবলৈ বা আপুনি গুৰুত্ব দিবলৈ নাপাহৰিব। মানে সকলোকেইজন লোককে গ্ৰুপটোত গুৰুত্ব দিহে কথা ক'ব। অকল এজন বা দুজনক গুৰুত্ব দি গ্ৰুপত কেতিয়াও কথা নক'ব। তাৰ পিছৰ ভুলটো হৈছে মানুহে কৰা ভুল নামেৰে মতা। যদি আপুনি কাৰোবাক ভুল নামেৰে মাতে তেনেহ'লে কিন্তু সেই মানুহজনে খুবেই আঘাত পায় আৰু পিছত আপোনাৰ লগত কথা পাতিবও নিবিচৰা হ'ব। সেয়েহে মানুহক কেতিয়াও ভুল নামেৰে মাতিবলৈ নাপায়। ভুল নামেৰে মাতিলে যাক আপুনি মাতিছে তেওঁহে বুজি পায় যে তেওঁৰ কিমান মনত দুখ লাগে যদি আপুনি ভুল নামেৰে মাতে। সেয়েহে মানুহক কেতিয়াও ভুল নামেৰে নামাতিব। পিছৰ কথাটো হৈছে যেতিয়া আপোনাক কোনোবাই কিবা কথা কৈ আপোনাৰ পৰা উত্তৰ বিচাৰে, উত্তৰটো আপুনি একেবাৰে চমুকৈ দিব নালাগে। যদি আপোনাক সুন্দৰকৈ দীঘলকৈ এটা প্ৰশ্ন কৰিছে বা আপোনাক সুন্দৰকৈ আপোনাৰ লগত কথা পাতিবলৈ ইচ্ছা কৰি যদি কোনোবাই কিবা এটা কয়, তাৰ উত্তৰত যদি আপুনি অকল হয়, নহয়, নাজানো, নকৰোঁ, এনেধৰণৰ যদি উত্তৰ দিয়ে তেতিয়া কিন্তু সন্মুখৰ মানুহজনে খুবেই বেয়া পায় বা আঘাত পায় আৰু আপোনাৰ লগত দ্বিতীয়বাৰ কথা পাতিবলৈ নিবিচাৰে। সেয়েহে মানুহৰ লগত যেতিয়া কথা কয় উত্তৰটো একেবাৰে চমুকৈ নিদিব। মানে হয়, নহয়, য়েছ, ন' এনে ধৰণৰ উত্তৰ সাধাৰণতে নিদিব। পিছৰ এটা ভুল হৈছে যেতিয়া দুজন মানুহে কথা পাতি থাকে বা যেতিয়া এজনে অন্যৰ লগত কথা পাতি থাকে তেতিয়া মাজতে গৈ বাধা দিব নালাগে। আৰু কোনোবাই যদি কিবা এটা কথা ক'বলৈ বিচাৰিছে তেওঁক মাজতে বাধা দি বন্ধ কৰাই নিজৰ কথা ক'বলৈ আৰম্ভ কৰিব নালাগে। সেইটো এটা বহুত বেয়া মানুহৰ দুখ হয় আৰু সেইটো এটা ডাঙৰ ভুল হয় কথা পাতোতে। সেয়েহে যেতিয়া আনে কথা কৈ থাকে তেওঁৰ কথাটো শেষ হ'বলৈ দিব, মাজতে বা আধাতে বন্ধ কৰি নিজে ক'বলৈ আৰম্ভ নকৰিব। সেইটো এটা ডাঙৰ ভুল। পিছৰ ভুলটো হৈছে মানুহৰ যিজনে কৈ থাকে সেইজনৰ ফালে নাচাই যদি আপুনি ইফালে সিফালে চাই থাকে বা যিজনে কথা কৈ আছে তেওঁক গুৰুত্ব নিদি মানে আই টু আই কণ্টেক্ট নহ'লেও আপুনি ইফালে সিফালে চাই আছে, তেতিয়াহ'লে মানুহজনে যিজনে কথা কৈ আছে তেওঁ অপমানিত হয় আৰু আপোনাৰ লগত কথা পাতিবলৈ ইচ্ছা নকৰা হয়। সেয়েহে যিজনে কথা কৈ থাকে তেওঁৰ ফালে চাবলৈ আই টু আই কণ্টেক্ট মেইনটেইন কৰিবলৈ নাপাহৰিব। এটলিষ্ট 50% আই টু আই কণ্টেক্ট মেইনটেইন কৰিহে ইফালে সিফালে চাব লাগে। পিছৰ এটা মানুহে কৰা ভুল হৈছে
নিজকে বহুত ভাল বা নিজকে বহুত ডাঙৰ দেখুৱাবলৈ গৈ আনৰ আগত যদি কথা কয় তেনেহলে সেইটো এটা মানুহৰ বিৰাট ডাঙৰ ভুল। আপুনি যদি নিজকে ডাঙৰ দেখুৱাবলৈ নিজকে ভাল দেখুৱাবলৈ গৈ মই এইটো কৰিছো মই সেইটো কৰিছো মোৰ ইমান টকা আছে মোৰ ইমান বস্তু আছে মোৰ ইমানখিনি আছে এনে ধৰণে যদি কেৱল যদি মোৰ মই কৰি থাকে তেতিয়া কিন্তু সন্মুখৰ মানুহজনে বহুতেই বিৰক্ত হয় বা গ্ৰুপত কথা ক'লেও গ্ৰুপৰ মানুহখিনি আপোনাৰ প্ৰতি বিৰক্ত হ'ব। সেয়েহে কেতিয়াও নিজৰ কথা নিজৰ ভালৰ কথা নিজৰ যশ কীৰ্তি বৰ্ণনা কৰি থাকিব নালাগে আনৰ আগত। এতিয়া এটা আপোনালোকলৈ আগবঢ়াইছো গোল্ডেন ৰুল, মানে কথা পাতোতে ব্যৱহাৰ কৰিব লগা। এই ৰুলটো হৈছে যেতিয়া আনে কথা কয় তেওঁৰ কথাখিনি গুৰুত্ব দি শুনিব, মানে মন দি আই টু আই কণ্টেক্ট মেইনটেইন কৰি শুনিব। তেতিয়া যিজনে কথা কৈ থাকে তেওঁ খুবেই সুখী হয় আৰু কথা পাতি তেওঁ আনন্দ লাভ কৰে। সেয়েহে মানুহৰ কথা সদায় গুৰুত্ব দি শুনিব, কোনে কি কথা কৈছে আপোনাক। কথা পাতোতে জানিবলগীয়া এই গুৰুত্বপূৰ্ণ কথাখিনি ল'ৰা ছোৱালীক সৰুৰে পৰাই শিকাবলৈ নাপাহৰিব আৰু আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোককো নিশ্চয় বহুত উপকৃত কৰিব। ধন্যবাদ।